নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে। ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। দুজন ল'ৰা অৰ্থাৎ ককায়েক আৰু ভায়েকৰ মাজত কাজিয়া। ককায়েকে কৈছে তোৰ মা, ভায়েকে কৈছে মোৰ মা নহয় তোৰ মা। ককায়েকে আকৌ কৈছে মোৰ মা নহয় তোৰ মা। মাক সিহঁতৰ সন্মুখত বহি আছে। কাজিয়াৰ মূল কাৰণ হ'ল সিহঁতৰ 70 বছৰীয়া মাকক লৈ। ককায়েক আৰু ভায়েকৰ কাজিয়া দেখি ভিতৰৰ পৰা ককায়েকৰ পত্নী ওলাই আহিল। ভিতৰৰ পৰা ওলাই আহি তেওঁ ক'লে, বুঢ়ীক লৈ যদি তোমালোকে ইমানেই কাজিয়া কৰিব লাগে তেনেহ'লে অহাকালিলৈ আমাৰ ঘৰৰ ওচৰৰ বৃদ্ধাশ্ৰমত গৈ পিনি বুঢ়ীক থৈ আহিবাগৈ। এইবুলি কৈ মানুহগৰাকী ভিতৰলৈ সোমাই গ'ল। বোৱাৰীয়েকৰ কথা শুনি বুঢ়ী অৰ্থাৎ তেওঁলোকৰ মাকৰ চকুলো বাগৰি আহিল আৰু তেওঁ কান্দি কান্দি ক'লে, আজি তহঁতৰ দেউতা জীয়াই থকা হ'লে মই এইবোৰ কথা শুনিবলগীয়া নহ'লহেঁতেন। আগতে তহঁতে যেতিয়া সৰু আছিলি তেতিয়া মোক দুয়োটাই সাৱটি ধৰি পিনি কৈছিলি মোৰ মা, এয়া মোৰ মা। কিন্তু আজি সম্পূৰ্ণ বিপৰীত। আচলতে সামাজিক মাধ্যমসমূহত পিতৃ মাতৃক যিমান সন্মান কৰা দেখা যায়, কিন্তু বাস্তৱত তাৰ সম্পূৰ্ণ বিপৰীত হয়। যদি সামাজিক মাধ্যমসমূহত শ্ৰদ্ধা ভক্তি সন্মান কৰাৰ দৰে বাস্তৱত যদি সন্মান কৰা হ'লে আজিৰ দৰে হয়তো বৃদ্ধাশ্ৰমৰ সৃষ্টি নহ'লেহেঁতেন। গছ এজোপা পুৰণি বা গছজোপা বয়স হৈ গ'লেও গছজোপা কেতিয়াও কাটিব নালাগে, কাৰণ গছজোপাই আমাক ফল নিদিব পাৰে, কিন্তু গছজোপাই আমাক ছাঁ দিব পাৰে। মা দেউতাৰ বয়স হৈ গ'ল বুলি আমি তেওঁক কেতিয়াও আলৈ-আথানি কৰিব নালাগে, কাৰণ তেওঁলোকে আমাক টকা পইচা দি সহায় কৰিব নোৱাৰিব পাৰে, কিন্তু সন্তান হিচাপে আমাক সংস্কাৰ দিব পাৰে। মাক দেউতাকৰ মৃত্যুৰ পিছত ঢাক ঢোল বজাই শ্ৰাদ্ধ পাতি টকা খৰচ কৰি একো লাভ নাই, কাৰণ যদি আপুনি মাক দেউতা জীয়াই থাকোঁতেই যদি মা দেউতাকক সন্মান কৰিব নাজানে। সেইকাৰণে ক'ব বিচাৰোঁ, মা দেউতাক সন্মান কৰক, কাৰণ মা দেউতাৰ পৰাই এই পৃথিৱীখন দেখিছে।